হেল্ল' বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টি দিয়াত বহুত দিন পুৰণা হ'ল, তথাপিতো আজি আপোনালোকলৈ আগবঢ়াইছোঁ দিব পৰা কিবা বিশেষ অসুবিধাৰ বাবে। চাওকচোন, আমি বাল্যাচা মন্দিৰলৈ যাই আছোঁ। আপোনালোকে গোটেইখিনি দৃশ্য চাই থাকক। আমি ভিতৰুৱা ৰাস্তাৰে গৈছোঁ নলবাৰীলৈ, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। বাল্যাচা মন্দিৰ কেনেকুৱা বা কেনে লাগে, আপোনালোকে কি পৰিৱেশ, গোটেইখিনি দেখিবলৈ পাব। আমি কিন্তু এতিয়ালৈকে পোৱা নাই, পাৰ পিছতহে আপোনালোকক কি পালোঁ কি নাপালোঁ দেখুৱাম। এয়া বাল্যাচা মন্দিৰ পালোঁ, আপোনালোকে চাওক। বাল্যাচা মন্দিৰ গেট। এই মন্দিৰ পালোঁ আমি। মন্দিৰ পাই গোটেইখিনিয়ে আমি নামিলোঁ। আমি নামৰ গোটেইখিনি আহিছিলোঁ, থিয়া নামৰ। আপোনালোকে চাওকচোন, বাহিৰাও আহিছে আমাৰ লগত, তথাপি আমাৰ বেছি সদস্য নামৰে আৰু গোটেইখিনিয়ে আহিছে। এইটো অঞ্জু, বৈজয়ন্তী, ৰেণু বাইদেউ, এইটো গীতা বাইদেউ, এইটো হেৰি এইটো মুন্মি, নিৰলা, মামনি, মামী সেইজনী, মুন্মিৰ শাহুৱেক এইটো হৈছে আমাৰ তৃষ্ণা। আমাৰ মাও আহিছে, অৱশ্যে বাহিৰে বহুখিনি আহিছে। আপোনালোকে চাওকচোন ভিডিঅ'টো সম্পূৰ্ণৰূপে, কেনেকুৱাকৈ মন্দিৰৰ পৰিৱেশটো গম পাব। এইটো আমাৰ প্ৰমোদৰ ল'ৰা, এইটো মা, এইটো প্ৰমোদৰ ঘনীয়েক। আমাৰ গীতা খুৰী আছে, ৰূপালী খুৰী আছে। ইয়াতে আগতীয়াকৈ ভৰি ধুবা গ'ল কিজানি, ইয়াতে দেখাত নাই। সিহঁতো আহিছে কিন্তু। আমাৰ অবলাহঁতৰ কুৰ্মা চৰকা মাৰে যেন, কুৰ্মাই ৰন্ধা হিচাপত আহিছে আমাৰ লগত। বিৰাট ফূৰ্তিত থাকে মানুহজনে। এইটো ভোগঘৰ, চাওকচোন আপোনালোকে ভোগঘৰটো। ভোগঘৰ এইটো বলি ঘৰ। বলি বিধান কৰে ইয়াতে। পৰিৱেশটো চাওক, সেইবিলাক যাত্ৰীৰ ৰখা ঠাই, বহা ঠাই, এইবিলাক খুবেই ভাল লাগিছে পৰিৱেশটো আচলতে। মই কোনোদিনে আহিও পোৱা নাই, বাকী কেইজনীৰ কোনোবা হয়তো আগতে আহিছিল, নাজানো। ইয়াতে ভোগ ৰন্ধা ব্যৱস্থাটো আছে, কিন্তু আমি নাজানিলোঁ। নাজানি পেলাই আমাৰ মানে ভোগটো নিজা হিচাপে ৰন্ধাৰ কাৰণে আমাৰ যোগাৰখিনি আনিছে। গতিকে আমাৰ পানে দাদাৰ লগতে আমি যোগাযোগ কৰি আহিছোঁ। আপোনালোকে আহিলে নিজে আহিও ভোগৰ ব্যৱস্থাটো নিজে ইয়াতে দিব পাৰে, খাব পাৰে। কিন্তু আমি নাজানিলোঁ যে, সেইটো আমাৰ মানে বেয়া লাগিল। কিন্তু ভোগ খাব পাৰিলে বেছি ভাল লাগে ইয়াত। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া লাগিছে। ভিডিঅ'টো দীঘল হৈছে, কিন্তু তথাপিতো চাব। মই ভিডিঅ'টো সম্পূৰ্ণৰূপে দেখুৱাইছোঁ, কোনো ধৰণৰ কাটা কুটা কৰা নাই। যেনেকুৱাকৈ ভিডিঅ' কৰিছোঁ সেনেকুৱাকৈ দেখুৱালোঁ। এইখিনি যাত্ৰী বহি আছে। আজি যাত্ৰী সিমান এটা নাই ইয়াতে, তিথি হিচাপে বা ভাড়াত ছিজন লৈ পেলাই আমি অফ ছিজনতো অহাৰ নিচিনা হ'ল। সেইকাৰণে আজি তাৰমানে এনেকুৱা তাৰমানে যাত্ৰীৰ সমাগম নাই, আপোনালোকে দেখিবলৈ পোৱা নাই বা আমিও দেখিবলৈ পোৱা নাই। নিৰল নিস্তব্ধ হৈছে, যিহেতুকে যাত্ৰীৰ সংখ্যাটো কম। কিন্তু আপোনাৰ মাঘৰ পৰাই সিফালে আৰু যাত্ৰীৰ সংখ্যাটো বেছি হয়। আমি যিহেতুকে এইটো আগতীয়াকৈ আহিলোঁ, জানুৱাৰী মাহতে অহা, মই ভিডিঅ'টো দিয়াত পলম হ'ল। চাওকচোন এই বাথৰুম লেট্ৰিনখিনি ইয়াৰে, আপোনালোকে নজৰ কৰি চাওক। ইমান ধুনীয়া বাথৰুম লেট্ৰিনখিনি যাত্ৰীৰ কাৰণে সুবিধা কৰি দিছে। আচলতে মন্দিৰৰ এনেকুৱা সুবিধা থাকিলে ভাল। আৰু আমাৰ যাত্ৰীবিলাকৰো কিছুমান মানে স্বভাৱ বেয়া থাকে। যিমান ধুনীয়া নহওক, বস্তুটো ব্যৱহাৰ কৰাত বেয়া কৰে, কৰি পেলাই বস্তুখিনি বেয়া কৰি থৈ যায়। সেইকাৰণে পিছলৈ আমাৰ মানে এই পৰিৱেশগিলা নষ্ট কৰি থৈ যায়। গতিকে সকলোকে মই এটা অনুৰোধ কৰোঁ, আমাৰ ঘৰৰ বাথৰুম লেট্ৰিন যেনেকুৱাকৈ ব্যৱহাৰ কৰোঁ, আমি যদি বাহিৰকো যাওঁ বা মন্দিৰকো যাওঁ, আন আলহীৰ ঘৰকো যাওঁ, সদায় যেন ঘৰৰ ব্যৱহাৰৰ নিচিনাকৈ কৰিব পাৰোঁ, সেইটো ভাবিব। এইটো ডাঙৰ কথা নহয় যে বাথৰুমযোৰ বেয়া, কিন্তু বেয়াই হওক, তাক ভাল ব্যৱহাৰ কৰিব জানিব লাগিব। সেইটো আপোনালোকে সদায় মনত ৰাখিব। নিশ্চয় এই বাথৰুমটো আজি আহি যেনেকুৱা লাগিল, জানো বহু বছৰলৈকে এনেকুৱাই হৈ থাকে পৰিপাটিটো। আমি যাত্ৰীৰ ওপৰত ভিত্তি কৰিব এইখিনি কথা। আপোনালোকক মই যদিও দেখুৱাইছোঁ,
সেইটো মানে ডাঙৰ কথা নহয়। কিমান ধুনীয়াকৈ ৰাখিব পৰা যায় সেইটোৱে ডাঙৰ কথা। চাওকচোন, সকলো মন্দিৰতে এনেকুৱাকৈ বনাব পাৰিলে ভাল। তথাপিতো আৰু আপোনালোকৰ পুঁজিৰ ওপৰত নিৰ্ভৰ কৰিব।